হাই গাইজ, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আপোনালোকলৈ লৈ আহিছোঁ মই চেং মৰা বা চেং কচুৰ এটা ৰেচিপি। চেং কচু হৈছে আমাৰ থলুৱা শাক পাচলিবোৰৰ মাজৰ অন্যতম। আজি মই চেং কচুৰ ডাল বা নলৰ পৰা এখন চব্জি বনাইছোঁ। বলকচোন মই কেনেকৈ বনাইছোঁ চাওঁগৈ। প্ৰথমে মই চেং কচুৰ নলডালৰ টান অংশবোৰ কাটি পেলাইছোঁ আৰু তাত থকা সৰু সৰু কাঁইটবোৰ এনেদৰে চুচি ভালদৰে আঁতৰাই পেলাইছোঁ। তাৰ পাছত সেই নলবোৰ মই মাজে মাজে দুফাল কৰি ফালি পেলাই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া গেছত কেৰাহীখন গৰম কৰিছোঁ আৰু তাত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাত মই পিঁয়াজ কাটি দিছোঁ। পিঁয়াজখিনি অলপমান লৰাই লৈছোঁ। পিঁয়াজখিনি মজ খোৱাৰ পাছত মই তাত নহৰু দিছোঁ এচামুচ আৰু লগতে এচামুচ আদা দিছোঁ। সেই গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। অকণমান দেৰি মজোৱাৰ পাছত মই তাত হালধি গুড়ি দিছোঁ, মছলা দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু সেইখিনি ভালদৰে লৰাই লৈছোঁ। সেইখিনি যেতিয়া ভালদৰে মজি যাব তাত মই কাটি থোৱা চেং কচুৰ নলবোৰ দি দিম। তাত মই সৰু সৰুকৈ কাটি থোৱা আলু দিছোঁ। এতিয়া সেইখিনি মই ভালদৰে লৰাই ল'ম আৰু সেইখিনি অকণমান জহি যাবলৈ দিম। যিহেতু কচুৰ গা গছডালত পৰ্যাপ্ত পৰিমাণৰ পানী থাকে সেইকাৰণে সেইখিনি মই অকণমান এনেদৰে জাহ যাবলৈ দিছোঁ। আৰু আপোনালোকে চাব সিজাৰ পাছত এইখিনি তেনেই অকণমান হৈ যাব। অকণমান সেইখিনি জাহ যোৱাৰ পাছত মই তাত নিমখ দিছোঁ। নিমখ আগেই দিয়া নাই কাৰণ হয়তো জাহ যোৱাৰ পাছত নিমখৰ পৰিমাণটো বেছিও হ'ব পাৰে, সেইকাৰণে মই অকণমান দেৰি সিজাই পেলাইহে তাত নিমখখিনি দিছোঁ। এতিয়া মই সেইখিনি গাপ মাৰি দিম। মাজে মাজে এনেদৰে লৰাই থাকিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিম আৰু চব আমাৰ চেং কচু ৰেডি হৈ গ'ল। চেং কচু আপোনালোকে মাংসত দিও ৰান্ধি খাব পাৰে। ই খাবলৈ অতি সুস্বাদু হয়। এতিয়া এখন প্লেটত মই গৰমে গৰমে ছাৰ্ভ কৰিছোঁ আৰু ভাতৰ লগত সেইখিনি টেষ্ট কৰিম। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো পচন্দ হ'ল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।